হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ মাজত এনেকুৱা এটা তেল লৈ আহিছোঁ যিটো তেল লগাই মই নিজে উপকৃত হৈছোঁ। সেইটো কাৰণে মোৰ যিহেতু ইমানেই চুলি সৰিছিলে, মই বহু চাই মেলি গুগল চাই তাৰপিছত মই লাষ্টত ৰিচাৰ্জ কৰি পালোঁ যে এইটো তেল লগোৱাৰ পিছত মোৰ এতিয়া যথেষ্টখিনি চুলি নহৰা হৈছে। প্ৰথমতে নৰসিংহ পাত, তাৰপিছত মিঠি গুটি, ক'লা জিৰা, আদা। আপোনালোকে ভাবিব পাৰে আদা কেলৈ, আদা আচলতে আমাৰ ব্লাড চাৰ্কুলেশ্যন বঢ়ায়, সেইটো কাৰণে চুলি গ্ৰ'থ হোৱাত আমাৰ সহায় কৰে। তাৰপিছত গোটেইখিনি আপোনালোকে মিক্সি জাৰ এটাত দি পিনে মিহি গ্ৰাইণ্ড পেষ্ট এটা বনাই ল'ব। মিহি নালাগে, এনেই অকণমান দৰদৰীয়া নিচিনা পেষ্ট এটা বনাই ল'ব। তাৰপিছত এখন কেৰাহীত মিঠাতেলো দিব পাৰে বা নাৰিকল তেলো দিব পাৰে। যিহেতু মই নাৰিকল তেল দিছোঁ। তাৰপিছত তাতে কাটি থোৱা পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি অকণমান লৰোৱাৰ পিছত এই যে আমি পিচি থৈছিলোঁ নৰসিংহ, মিঠি গুটি, ক'লা জিৰা, আদা, সেই পেষ্টখিনি তাতে দি দিব। দি তাৰপিছত আপোনালোকে কণ্টিনিউৱাছ লৰাই থাকিব। লৰাই চাব যাতে পিঁয়াজখিনি জ্বলি নাযায়। কমেও 10-12 মিনিটমান লৰাব লাগিব। যিহেতু মোৰ নাৰিকল তেল কম আছিলে, সেইটো কাৰণে মই মিঠাতেল অলপ মিলাই দিলোঁ। তাৰপিছত এতিয়া এয়া দেখিছেনে, মই লৰাই আছোঁ। কমেও 10-15 মিনিট লৰাই থাকিব। লৰাই নিজে গমেই পাব তেলখিনি গোটেই ফেন হৈ আহিব। ফেন উঠালৈকে আপোনালোকে লৰাই থাকিব। লৰাই তাৰপিছত চাব যাতে পিঁয়াজখিনি জ্বলি নাযায়। সেয়া মই দেখিছেই নহয়, লৰাই আছোঁ। তাৰপিছত যেতিয়া ফেন উঠি কমেও 12 মিনিটমানৰ পিছত গেছৰ ফ্লেমটো অফ কৰি দিব। এতিয়া ঠাণ্ডা হোৱাৰ পিছত এয়া চাওক, তেলখিনি নিজে ছেপাৰেট হৈ আহিছে। এতিয়া ধুনীয়াকৈ আপোনালোকে চেকনিৰ সহায়ত চিচা বটল এটাত ভৰাই থৈ দিব। তাৰপিছত সপ্তাহত এদিন লগাই 2 দিন লগাব, আপোনালোকে নিশ্চয় সুফল পাব। যিহেতু মই ৰিজাল্ট পোৱাৰ কাৰণেহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ধন্যবাদ সকলোকে।